হেল্ল' এভৰিৱান, এতিয়া বাজিছে 4টা আৰু মায়ে মই আহি আছোঁ ফৰকাটিঙলৈ অলপ বজাৰ কৰিবলৈ আছে আৰু কাইলৈ তিতাবৰত বিয়া এখনো আছে, তাৰ কাৰণেও গিফ্ট কিনিব লাগিব। সেয়ে মায়ে মই আহি আছোঁ এতিয়া ফৰকাটিঙলৈ। এইফালে খোজকাঢ়ি কাঢ়ি মায়ে মই আহি আছোঁ, সেইজনী মা আগত গৈ আছে। এইফালে আমি দোকানখনত সোমাই ল'লোঁ। আমি কাপোৰ কিনিলে এইখন দোকানৰ পৰাই কিনো, ফৰকাটিঙৰ পৰা। আৰু মায়ে মোক এযোৰ জোতা কিনি দিলে, তাৰপাছত আৰু কিবাকিবি ল'লোঁ, সেইবোৰ ভিডিঅ' নকৰিলোঁ, বহুত দীঘল হৈ যাব ভিডিঅ'টো। কাপোৰ কিনি কৰি আহি এইবাৰ আহিলোঁ আমি এখন দোকানত সোমাবলৈ। ইয়াত ল'লে মায়ে পকৰী আৰু কিবা মিঠাই ল'লে আৰু মোক তাত থকা বৰমাজনীয়ে এয়া আলু চপ খাবলৈ দিলে, মানে খাই আছোঁ। চব লৈ কৰি হোৱাৰ পাছত এইবাৰ আমি ঘৰলৈ আহি আছোঁ আৰু মায়ে এটা ঝাৰু ল'লে, এইটো মই লৈ লৈছোঁ। ঘৰলৈ আহি পোৱাৰ পাছত পোৱাক দিলোঁ মই মেংগ' ফ্ৰুটি আৰু টিকনিয়ে খাবলৈ লাগে। টিকনি গাটো ভাল নাই কাৰণে তাইক ঠাণ্ডা খাবলৈ দিয়া নাই, তাইৰ কাৰণে বেলেগকৈ চিপছ আনিছিলোঁ, সেয়া খাবলৈ দিছিলোঁ তাইক। খাই থাকোঁতে আহিলে ভাইটি আৰু তাক খাবলৈ নিদিয়াত সি মোবাইলটো লৈ থৈ দিলে। পাছদিনাখন এয়া আমি আহি আছোঁ বিয়ালৈ আৰু আমি আহিছোঁ ঘৰৰ পৰা 12টা বজাত। এয়া মোৰ পাছফালে আছে বৰমা, এইফালে নিবেদিতা আইতা আৰু এইফালে মা, বুবা। এয়া আমি বিয়া ঘৰ পাই গ'লোহি। তাত আমি বেছি টাইম নাথাকিলোঁ, অলপ টাইম থাকিয়ে গুচি আহিলোঁ। এইফালে বুবা আৰু মা আছে, এইফালে আমি আহি আছোঁ। পাছদিনাখন এয়া মই আহি আছোঁ কলেজৰ পৰা আৰু আহোঁতে পোৱাকো লৈ আনিব লাগিব স্কুলত সোমাই। এইখন হৈছে পোৱাহঁতৰ স্কুলখন। আমি আহি থাকোঁতে বাটতে লগ পালোঁ ভাইটিক আৰু এয়া আমি গোটেই তিনিটা আহি আছোঁ ঘৰলৈ একেলগে। এইফালে মই নিজৰ বেগটো লৈছোঁৱে আৰু পোৱা বেগো ল'ব লগা হৈছে, বহুত গধুৰ হৈ গৈছেগৈ। যিহেতু ভাদ মাহ সোমালে তাৰ পাছদিনাখন, সেইকাৰণে আমি আহিলোঁ আঠখেলীয়া নামঘৰলৈ। আমি আহিব লাগিছিলে সোনকালে ৰাতিপুৱাই, কিন্তু পুৱা স্কুল যোৱাৰ কাৰণে দেৰি হৈ গ'ল আমাৰ আহোঁতে। এয়া আমি দোকানত সোমাই চাকি লৈ লৈছোঁ। এতিয়া আমি আহি আছোঁ চাকি জ্বলাবলৈ নামঘৰৰ ভিতৰলৈ। তাত দুটা নামঘৰ আছে, এটা নামঘৰত চাকি জ্বলায় আৰু এটা নামঘৰত নাম লয়। এইফালে দাদাই জ্বলাই আছে। আমাৰ অহা কথা নাছিলে আজি, দাদা আহিছিলে কাৰণে ঘৰলৈ, সেইকাৰণে আহিম বুলি ক'লে। মায়ে শৰাই দিম কৈছিলে, সেইকাৰণে এতিয়া গৈ আছে শৰাই বস্তুবোৰ দিবলৈ। এইফালে মায়ে দি আছে আৰু এই ককাজনে আমাক ধুনীয়াকৈ প্ৰসাদো দিলে। এতিয়া আহিলোঁ আমি যোনটো নামঘৰত নাম লয়, সেইটো নামঘৰত আমি সেৱা কৰি ল'লোঁ। ইয়াত এটা পুখুৰী আছে, তাত কাছ আৰু মাছ আছে বহুত। এয়া কাছ, পুৱাই চাই আছে। এয়া নামঘৰৰ ধুনীয়া পৰিৱেশ। ইটো এটা কাছ আহি আছে আৰু পুৱাই বোলে দেখি পোৱা নাই, সেইকাৰণে উঠি ল'লে এইবাৰ। চাই কৰি হোৱাৰ পাছত এইবাৰ আমি আহিলোঁ নামঘৰৰ বাহিৰলৈ। এতিয়া সোমালোঁ আমি এখন হোটেলত, তাত মায়ে মিঠাই লৈছে। আমাৰ ডাঙৰ পেহী ঘৰটো নামঘৰৰ ওচৰতে, তাত সোমাই যাওঁ আমি, তাইৰ কাৰণে মিঠাই লৈছে। আৰু তাৰপিছত পুৱাই মই খালোঁ চাওমিন, ভোক লাগি আছিলে। তাৰপিছত এটা আইচক্ৰীম খালোঁ আৰু আমি আহি আছোঁ এতিয়া ডাঙৰ পেহী ঘৰলৈ। পুৱাই মোক বিচাৰি বোলে মাকক ৰুমাল খুজিলে, কিন্তু নিদিয়াৰ কাৰণে মই চাদৰকে মচি ল'লোঁ। এয়া আমি পাই গ'লোহি, এইটোৱে হৈছে ডাঙৰ পেহী ঘৰটো। এয়া টুকটুক আৰু টিকটিক চিপছ লৈ আনিছিলোঁ, দুয়োটাই বহি খাই আছে। এয়া টিকটিক, ডাঙৰ পেহী নাতিনীয়েক আৰু এয়া টুকটুক। এয়া ডাঙৰ পেহাই বহুত ধুনীয়াকৈ ফুল ৰুই থৈছে শাৰী শাৰীকৈ, আৰু পেহাৰ লগত বহুত চখ ফুল ৰোৱা।
এতিয়া আমি আহি আছোঁ মাটিখোলালৈ, দাদাৰ মমায়েকৰ ঘৰ মানে সৰু আইতা মাকৰ ঘৰ। এয়া হৈছে বগা এন্দুৰ, তাত এটা দাদা আছে, দাদাটোৱে পুহিছে। আৰু আইতা মানে সৰু আইতা মাক, আইতাৰ গা ভাল নাছিলে, সেইকাৰণে দাদাই এইবাৰ ঘৰলৈ আহোঁতে চাবলৈ আহিলে। ঘৰ আহি পোৱাৰ পিছত এইবাৰ আহিলে টিকনি আৰু টিকনিয়ে চিপছ খাইছে। আমি তিনিটা বহি চিপছ খাই আছোঁ আৰু পুৱাই নিজৰ চিপছটো শেষ কৰি মোৰ চিপছটোৰ পৰা লৈছে কালি। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।